মৰ্নিং উঠছো উঠি পেলাই মুখ হাত ধুলোঁ এতিয়া বাজিল 9:30 ব্লগ লগাইছোঁ আপলোডত ব্লগ চাব যায় এতিয়া চাহটো খাই লওঁ চাহটো খাই লৈ চাই যাওঁ ভিডিঅ'টো কি কৰোঁ দিনটোত আজি কি তো চাহটো খাই লওঁ চাহ আনিছোঁ লাল চাহ বৈ পেলাই লাল চাহ খোৱাটো ভাল খাই লওঁ এতিয়া মই লগ পাই আছোঁ পিছত তো এতিয়া ভাতটো খাই লওঁ ভাতটো খাই লৈ দোকান যাম কালিৰ দৰে কিবা আনিব লগা আছে দোকান যাম ভাতটো খাই লৈ পেলাই মই এটা ফৰ্চুনাৰ খান লৈ আছোঁ খাই থাকক তো ভাতটো খাই ল'লোঁ এতিয়া যাম দোকান ফৰ্চুনাৰ খান ল'ব লাগে মই কেমেৰামেনক দি আছোঁ মোবাইল মই তাৰপিছত ফৰ্চুনাৰ লৈ আহিছোঁ ইমান তাৰমানে বদমাছ পালোঁ সেইটো মোৰ চাইকেলখনৰ এটা বস্তু চাইকেল নহয় ফৰ্চুনাৰখনৰ এটা বস্তু বেয়া হৈছে সেই অৱস্থাতে থাকছোঁ কি কোনবাকে যাই আছে ইবেগে আহিছে ইবেগে সেইটো ভাল কৰিব লাগিব আৰু তো কালিতো পাম মাৰা নহ'লে এতিয়া পাম মাৰিব লাগিব যায় দোকানৰ পৰা আহিবলৈ ৰ'ব কিন্তু ঘৰত কোনো নাই এতিয়া থওঁ থলোঁ এতিয়া মই ঘূৰাব যাম চাইকেলত আকৌ ভাল কৰা নহ'ল ভাল কৰা নহ'ল মই এতিয়া ঘূৰাব যোৱা কথা আছে ঘূৰাবাৰটো যাই লওঁ ঠিক আমাৰ চাই থাকক আগালৈকে যাম অলপ ঘূৰাবাৰত যাম বুলি কৈছিলোঁ না ঘূৰাবাৰত যোৱা নহ'ল তাৰপিছত টেম্পু লৈ পেলাই ফুৰিব গ'লোঁ আমি তাৰপাছত টেম্পু ষ্টাৰ্ট বন্ধ কৰিলোঁ কৰি পেলাই এতিয়া যেতিয়া আহিব ওলাইছোঁ ঘৰত আহিব ওলাওঁতে এডাল পাৰি গৈছোঁ এডাল নহ'লেতো ষ্টাৰ্ট কৰিব পাৰিব নহয় এতিয়া আৰু চাইকেল লৈ পেলাই এডাল নিবে আহিছোঁ নিবে এতিয়া টেম্পু ষ্টাৰ্ট কৰি পেলাই ঘৰত আহিব পাৰিম এই হৈছে জীৱন মোৰ তো গাড়ীখন লৈ আহি পেলাই মানে কি পাৰ্টি এটা আছিল পাৰ্টিটো মোক মাতা নাই নাম তাকে খাই আহিলোঁ দিয়কচোন আৰু মোৰ তেলে বাদ দিয়ক গাড়ীখন লৈ আহিলোঁ এতিয়া ঘৰ পালোঁ আহি এতিয়া গা পা ধুম গা পা ধুই পেলাই কি কৰোঁ দেখি আছোঁ তাৰমানে মোবাইলটো চাৰ্জ দিম এতিয়া 1 নম্বৰ কথা চাৰ্জ দি পেলাই মই অলপ কেৰম খেলিব যাম কেৰম খেলি আহি পেলাই লগ পাই আছোঁ গ'লে আজি স্কুলত ব্যায়ামী গেছি তাক মই কৰিব দি আছোঁ কৰিবই লাগিব এটা কৰ এটা দি এটা ব্যায়াম কৰ কৰবি না তই তো কেৰম খেলাই আহিলোঁ আহি পেলাই গাটো ধুলোঁ গা ধুই ভাত খাম এতিয়া ভাত খোৱাৰ আগতে মানে মোক এটা লাইট ভাল কৰিব দিছিলোঁ সেইটো চাই আছোঁ এইটো এই লাইটটো ভাল কৰি লওঁ ভাত কৰি লৈ ভাতকেইটা বাঢ়াই আছে একেটা খাম খাই লগ পাই আছোঁ এতিয়া বাজিল 3টা ভাত খোৱা নাই এতিয়াক লাগি এইটো কমপ্লিট কৰিলোঁ হ'ল এতিয়া ভাতকেইটা খাম এতিয়াই ভাত খাম সেইটো যাতে কৈছিলোঁ ভাত খাম বুলি এতিয়া খাম তো ভাতটো খাই ল'লোঁ এতিয়া বাজিল 3:30 তাৰপাছত এতিয়া একবাৰ ইবেগে যাম ইবেগে হাত দি ভাঙিছিল তাকে যাম এতিয়া একবাৰ তাৰপাছত যাওঁ এতিয়া এখন লওঁ বুজাই দিওঁ তো এইটো ভিডিঅ'তে এণ্ড কৰোঁ যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুন কথা সাবস্ক্ৰাইব কৰোঁ তেতিয়াহ'লে বাই বাই